হেল্ল' মৰমৰ বন্ধু বান্ধৱীসকল, সুজিত গগৈ এটা নতুন ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমাৰ শুৱনি গাঁওখনি এবাৰ চাওক আৰু মই চাইকেলেৰে আমাৰ গাঁওখন দেখুৱাম। আৰু মোৰ গাঁৱতে মোৰ মামা ঘৰ আছে, মোৰ মামা ঘৰটো আপোনালোকক এবাৰ দেখুৱাম। চ' ভিডিঅ'টো কোনো স্কিপ নকৰাকৈ চাই থাকক মোৰ গাঁওখন। মই পঢ়া মোৰ জীৱনৰ পথ মুকলি কৰা মোৰ পঢ়াশালীখন, এইখন মই পঢ়া পঢ়াশালী। চাওক এবাৰ আপোনালোকে, মোৰ নিজৰ গাঁৱতে এইখন মোৰ গাঁৱৰ নাম লিখা আছে, দেখিছেনে? ভালদৰে জুম কৰি দিছোঁ চাওক। আৰু এয়া ইয়াৰ কাষতে অংগনবাদী কেন্দ্ৰও লাগি আছে। চাওক এবাৰ, এইটো ক্লাব ঘৰ, সৰুকৈ হ'লেও এটা ক্লাব ঘৰ আছে আমাৰ গাঁৱতে। চাওক, ক্লাব ঘৰ নিশ্চয় কাষতে নিজৰ গাঁৱৰ আমাৰ নামঘৰ, দেখিছেনে আপোনালোকে কি সুন্দৰভাৱে আছে। আমাৰ মেলেঙিয়াল গাঁৱৰ বৰনামঘৰ, সুন্দৰ সৌ পথাৰত ৰোৱনীয়ে ৰুই আছে, দেখিছে আপোনালোকে, জুম কৰি দিছোঁ চাওক। আৰু ইমান ধুনীয়া এই শাওনৰ পথাৰখনি, চাওক এবাৰ কিমান সেউজীয়া পৰিৱেশ, সুন্দৰ পৰিৱেশ, ৰ'দৰ ৰেঙনি, ধুনীয়া এই পৰিৱেশ। চাওক এবাৰ এইফালৰ চাওক, মই কেমেৰাটো ঘূৰাই দিছোঁ, কি সুন্দৰ পৰিৱেশ। এইবিলাক মাটি অলপ পৰি আছে, ৰোৱা নাই, পানীৰ অভাৱ, অলপ বাম মাটি। মই চাইকেলেৰে আহি আছোঁ, মিনিমাম আধা কিলোমিটাৰ আহিলোঁ চাগে। চাইকেলেৰে আপোনালোকক উপভোগ কৰাইছোঁ আমাৰ গাঁওখন। আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো চাই গৈ থাকক। আমাৰ গাঁৱৰে আমাৰ থান আছে, এয়া আমাৰ গাঁৱৰ থান, সত্ৰ নগৰী। একচুৱেলি সত্ৰ নগৰী বুলি ক'ব নোৱাৰি, সত্ৰ আমাৰ গাঁৱৰে থান। এয়া কৃষ্ণ, দেখিছে? এয়া গাতে লাগি আছে নামঘৰ, ধুনীয়া এই গাতে লাগি আছে নামঘৰ। চক সুন্দৰ এয়া সেউজীয়া পথাৰ। এয়া মই আহি আছোঁ চাইকেল চলাই চলাই, দেখিছে আপোনালোকে? আন্ধাৰ, ভালকৈ কেমেৰাটো ইমান ঠিক নহয়, দেখিছে? আন্ধাৰ, এইখন মোৰ চাইকেল। আন্ধাৰ, এয়া মামা ঘৰ পাৰোহি। এয়া চাওক, এই গেট খুলি এতিয়া মামা ঘৰলৈ সোমাম। সেইটো পোৱালি বহি আছে চাগে। এয়া গেট খুলিলোঁ, মই সোমাই গৈছোঁ। এয়া কি সুন্দৰ পৰিৱেশ, চাওক এবাৰ। এইটো আমাৰ কণমানি পোৱালি বহি আছে, খেলি আছে। এই পোৱালি আমাৰ খুব উৎপতীয়া খালি। এইটো আমাৰ পোৱালিয়ে সুন্দৰ, আপোনালোকক কচু খালে গায়, হয় ন? সুন্দৰ গান গায়। এবাৰ কচু খালে শুনাই দিবা নি? গাই দিয়া এবাৰ। ধন্যবাদ, ভাল হৈছে। মোৰ এনাই বহি আছে, এয়া মোৰ এনাই আপোনালোকক কথা পাতি। এয়া মামীও আছে ওচৰতে বহি, এয়া মামী। আহক এবাৰ এনাইৰ লগত কথা পাতো। এনাই, এই মোৰ এনাই, এয়া মানে মোৰ ইউটিউব চেনেল চাইছে নাই আপুনি? নতুনকৈ খুলিছোঁ। হয়, কেনেকুৱা লাগিছে মোৰ ইউটিউব চেনেল চাই? এতিয়া মোৰ মানে মোৰ চেনেলটোৰ বিষয়ে কিবা ক'ব নি আপুনি?
কি ক'ম আৰু খুলিছে যেতিয়া ভালকৈ আগবাঢ়ি যাব লাগে। অঁ মোৰ মায়ে মোৰ এনাই আশীৰ্বাদ দিছে, মানে আপোনালোকে চেনেলটো মোক আগবঢ়াই নিয়ক। এই এনাই মোক আশীৰ্বাদ দিছে, ধন্যবাদ মোৰ এনাই, আশীৰ্বাদ সদায় দি যাব। মামা ঘৰটো ভঁৰাল, আজিৰ দিনত আচলতে ভঁৰাল নাইকিয়াই হৈ গৈছে। আমাৰ আচলতে এখন ঘৰত পৰিপূৰক হিচাপে থাকিবলৈ এটা ভঁৰাল, এটা গোহালি, ছাইডতে এটা ভঁৰালৰ ছাইডত এটা গোহালি আছে, গোহালিত গৰু আছে। চাওক আপোনালোকে এবাৰ, মই ওচৰলৈ গৈ আছোঁ। এইয়া দুজনী সুন্দৰ গৰু আছে, এয়া খেৰ দি থৈছে, আৰু এই পোৱালিও আছে, দেখিছে গঁৰালত পোৱালি বান্ধি থৈছে। আচলতে আজিকালি এটা গোহালি আৰু ভঁৰাল সমাজৰ পৰা নাইকিয়াই হৈ গৈছে। আমাৰ আচলতে এখন পৰিপূৰক ঘৰত এটা ভঁৰাল, গোহালি, আপোনাৰ এটা পুখুৰী, বাৰীত তামোল পাণ সকলো প্ৰয়োজন। একচুৱেলি আজিকালি সমাজত এনেকুৱা ঘৰ পাবলৈ খুব কমেই, কঠিন। চাওক এবাৰ, এই বাৰীত তামোল পাণো লাগি আছে, সুন্দৰভাৱে আপোনালোকক এবাৰ দেখুৱাইছোঁ। চাওক কি সুন্দৰ। এইখন মোৰ চাইকেল, মই আচলতে চিঠিখেলত পাইছিলোঁ চাইকেলখন বহুদিনৰ আগতে। কিমান চনত পাইছিলোঁ মনত নাই, চাইকেলখন পাইছিলোঁ। এইখন মোৰ আচলতে এটা চিহ্ন হৈ ৰ'ব। মই 6 মানত পঢ়ি থাকোঁতেই এই চাইকেলখন লটাৰী খেলত জিকি পাইছিলোঁ। চব কি সুন্দৰ মামা ঘৰৰ পৰিৱেশ। আৰু আপোনালোক দেখুৱাম হাঁহ কুকুৰা ৰখা ঘৰ, এইটো গ্ৰেছ, দেখিছেনে? আপোনালোকক পাছফালখন এবাৰ দেখুৱাম, কুন্দুলি গছ দেখিছে? পাছফালে আহি আছোঁ, আচলতে মানে ঘৰৰ বেক চাইডে আহি আছোঁ। সৰুকৈ হ'লেও এটা পুখুৰী আছে, আৰু এইবিলাক বাঁহ গছ দেখিছে? আৰু আমাৰ মামা ঘৰ এখন বাগান আছে, সুন্দৰ বাগান। আপোনালোকে এবাৰ চাওক, মই বাগানখনো লৈ আহিছোঁ দেখাবলৈ আপোনালোকক। চাওক এবাৰ কি সুন্দৰ, দেখিছেনে বাগানখন? কি সুন্দৰভাৱে সেউজীয়া হৈ আছে বাগানখন, এবাৰ চাওক, দেখিছে? চাওক, এইখন মোৰ মামাৰ ঘৰৰ বাগান। চাৰিওফালে এবাৰ ঘূৰাই দিছোঁ মই, চাওক এবাৰ, দেখিছে? এইবিলাক মাটি পৰি আছে এতিয়া বৰ্তমান, বাম খেতি কৰিব। সেইফালে হেন্দালি দেখিছে? মোৰ দেউতাই সুন্দৰ বাম খেতি কৰে। এইবিলাকত আপোনালোকৰ অসমীয়া আমাৰ আলু আৰু ৰঙালাও খেতি কৰিব। আৰু ছাইডতে এইবিলাক নেমু গছ আছে, দেখিছে? নেমু, এই সুন্দৰ নেমু গছ দেখিছে? নেমু একচুৱেলি এবাৰ খুব কম লাগিছে, এটা দুটা লাগি আছে। এইয়া দেখিছেনে? আপোনালোকক জুম কৰি দেখুৱাইছোঁ, এইয়া